বিশ্বকৰ্মা পূজা পানী 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 বৰষুণ এইয়া গাড়ী পানী ভিজিগে আমাৰ সৰু মাহাজন বৰষুণ দে ধাবা ধাপ বৰষুণ ভগৱান শুনি নহয় পূজা চূজা কৰি আছিলো এতিয়া বৰষুণ তামান এনজয় কৰিব লাগে খিচাৰি খাব লাগে কিবা খাব লাগে তামান খিচাৰি খাব লাগে আৰু এইয়া সৰু সুৰা এটা আমাৰ এইয়া নানি পুনি এইয়া ছাগালক বিশ্বকৰ্মা দিছিলোঁ নাই নাখালাই আৰু কল খাবা আহিছে কল 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 বন্ধুসকল দে 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 বৰষুণৰে এনজয় লো বিশ্বকৰ্মা পূজাটো ভালে ভালে গেলে চাওঁ বৰষুণ तारीख पे तारीख लेकिन इंसाफ नहीं मिला मिलाद लेकिन 1 साल का बाद आया इंसाफ आज हैप्पी विश्वकर्मा पूजा कैसा लगा मेरा मजाक हे बंधुসকল आशा करो विश्वकर्मा पूजा तो भाले যাব সকলোৰে কিন্তু গাড়ী চাৰি ধুই ফেলে অলপমান তাও দিবা যাওঁতে ভালকৈ সাৱধানে গেলি হ'ল পাছত যাই ফেলে ভৰি এখন কোঙা হাত এখন কোঙা সেই চিষ্টেমৰ যাতে হ'ব নালাগে অহা বছৰকো এনেকুৱা চিষ্টেমৰে বিশ্বকৰ্মা গাড়ী চাৰি ধুই আকৌ ফুৰিব যাব পাৰে যাতে সেনে চিষ্টেমৰ কৰি থ'ব আৰু বেলেগ আৰু বিশেষ একো নকওঁ কিন্তু বিশ্বকৰ্মা পূজাটো ৰাতিপুৱাৰ কালত ভালে গেল এতিয়া দেখোন মস্ত বৰষুণ দে নাবাদাম বৰষুণ ভগৱান ভালে কৰিছে একচুৱেলি যি কৰিছে বৰ তাও দি ঘূৰিব যাই থাকে নহয় মানুহ ল'ৰাগিলাখানে বা গাড়ীখন ধোলা মালা চালা পিন্ধালা ফটা চটা দিলা দি পেলাই একদম বঢ়িয়াকৈ মানে তাও দিবা গুচি যাব এক হিচাপত ভগৱানে ভালে কৰিছে কাৰণ কিয় তাও দিব যাওঁতে কাৰোবাৰ হঠাৎ বাইলাকলি এক্সিডেণ্ট হ'ল এইফালে মায়েক বাপেকে টেনশ্যনত ভুগবা লগা হ'ব আৰু চেংৰা চলিগিলাখানে ভাবব কি আপিটো একবাৰ লগ ধৰি আহৰ মেইন কথা সেইটোহে আজিকালি সকলোৰে সেইটোহে মেইন ইম্পৰ্টেণ্ট কাম হৈ গৈছে কি কবি আৰু আজিকালি চলি উপায় নাই আৰু ক'ব লগা বন্ধুসকল মই আজি দুটা ভাল কাম মানে কি সৰু সৰু বস্তু অলপ অলপকৈ মানে সেই কৰিছোঁ আৰু ৰেডি কৰিছোঁ এটা ছাগলী আৰু 3টা হাঁহ 3টা মুৰ্গী আজিৰ পৰা শুৰুৱাত কৰিছোঁ আশা কৰোঁ বিশ্বকৰ্মা বাবাৰ থাকি মানে ভালে কুশলে বছৰটো সিহঁতকো ৰাখক ৰাখি পেলাই কি যেনে অহা বছৰকলৈকে আৰু কিবা অলপমান পাওঁ সিহঁতৰ ফালৰ পৰাই সেইটোকে আশা কৰি পেলাই আজিৰ পৰা লগাইছোঁ আপোনালোকক দেখুৱাই আছোঁ চাওকচোন আপোনালোকে কেনেকুৱা হৈছে এই কল দিছোঁ বুট দিছোঁ খাব লাগে খাওঁ কিয় নাখায় খাচোন খা খাচোন খাই কিয় নাখায় খায় তেৰি খা না কিয় নাখা খাচোন কেইটামান খা কলকান্তে ডাঙৰ হ'ব লাগে খাচোন খাওঁৱে কিয় নাখায় নাখায় মৰাণ নহয় নাখায় বেটাই এতিয়া লগাইছোঁ আৰু এই হাঁহ 3টা লগাইছোঁ চাওকচোন এয়া এই বান্ধি থৈ দিছোঁ বিৰাট ভয় খাই আছে সিহঁতে এইয়া এই কেইটা পাইছে মনে মনে থাকে কেইটা ভাৰি থাকা কিহৰ এটা ভাৰি থাকা ইমান ভয় খাব নালাগে নহয় তেৰি তহঁতক খাদ্য দিছোঁতো ইয়াতে বেৰ বান্ধি থৈ দিছোঁ তহঁতক ক'তো যাব নোৱাৰা তহঁতক যাব নেদাওঁ হলকান্তে যাব নেদাওঁ পালোঁ বিচাৰি বাপ পাওঁ তামান বিচাৰিলোঁ ক'ত বাট সোমাই থাকিল দেখাব নোৱাৰিলোঁ এই হাঁহ 3টা দখলোঁ আৰু ছাগালটো দখলোঁ আৰু এটা বস্তু দেখুৱাই আছোঁ সেইটো বস্তু হ'ল কিছুদিন অনা হ'ল আজি 3-4 মাহমান হ'ল ঘৰতে মানে ব্যৱসায় টাইপতে খাল এখন পাতি লৈছোঁ শুৱালকুছিৰ পৰা আনি আপোনালোকক দেখাই আছোঁ দিয়ক চাই লওক আজিৰ পৰাই মানে ভালকৈ ষ্টাৰ্ট দিম আৰু কমপ্লিট কৰি পেলাই আশা কৰোঁ বছৰতো ভগৱানে ভালে কুশলে ৰাখি থলি ভাল হয় 1 টকা 2 টকা পালেও বহুত পাৱা দেচোন আমাৰ নিচিনা দুখীয়া মানুহ কি ক'ম আৰু হয়নে নহয় লাগবইতো আৰু খাব লাগলি পেটত পূজা কৰিব লাগলি আপোনালোকে খালখন চাই লওক খালখনো দেখাই আছোঁ এই খালখন এখন শুৱালকুছিৰ এয়া পিপ কপ কালাৰৰ বাতি সেউজীয়া আমাৰ এই ভাটৌ কালাৰ বুলি কয় যি ভাটৌ কালাৰৰ খাল কাপোৰ মাৰি আছে বৰ্তমান এয়া ফুল এইবিলাক ফুল
এইবিলাক মাৰি আছে বৰ্তমান। আৰু এই মিচিংটো এইটো মিচিংটো সেয়াই আৰু দে কোৱাৰ দৰে সেয়াই আৰু কি কৰবি আৰু সেয়াই আৰু ডিম্পু বৰুৱাই কোৱাৰ দৰে কি ক'ম আৰু সেয়াই আৰু এই ডিম্পু দাৰ দৰে হ'ব নোৱাৰোঁ দেচোন আমি, তথাপিতো দিছোঁ আৰু আপোনালোকে একবাৰ ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবচোন। কিজানি ডিম্পু দাৰ নেক্সটা নহ'লেও ডিম্পু দাৰ আঠানামান হ'লেওতো হ'ব পাৰোঁ কিজানি। অলপমান লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব হা, চেনেলটো অলপমান আগবাঢ়াই দিব, বেছি নালাগে অলপমান বাছ। থেংক ইউ। তাৰমানে মই ক'বাই পাহৰি গৈছিলোঁ, আপোনালোকে মোৰ চেনেলটোৰ নাম জানেনে নাজানে? মোৰ চেনেলটোৰ নাম হৈছে মনোডি ব্লগছ। মই ব্লগ ভিডিঅ' বনাম বেছিভাগ, অলপমান ক'ৰবাত যাই থকা যায় যিহেতুকে অলপমান এই মোবাইলটো উলিয়াই লৈ 2-3-4 মিনিটৰ ভিডিঅ' এনেকুৱাকৈ বনাম। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কি চেনেলটোৰ নাম জানেনে? মনোডি ব্লগছ। এই পাছফালে মোৰ ভাঙা চিঙা ঘৰটো দেখা পাই আছে, আৰু কি ক'ম আৰু ইমান দামী মানুহ নহয় দে, দুখীয়া মানুহে। একো চিন্তা কৰিব নালাগে, ধনী মানুহ নহয়। ধনী মানুহ হ'লে মন গ'লে অলপ বেলেগ হয়। দুখীয়া মানুহ নে, দুখীয়াৰ দৰে ভাবোঁ, সেইকাৰণে দুখীয়া মানুহে ছাপোৰ্ট কৰিব লাগিব। ধনী মানুহে ছাপোৰ্ট নকৰে বাপাৰে, এইটো মিছা কথা। দুখীয়াক সদায় দুখীয়াই চাব লাগে, এইটো কথা মনত ৰাখব। মনোডি ব্লগছ, ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ এইটো কৰি দিব হা। দে বাই।